হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম। তো বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ যে ইণ্ডিয়া মানে ভাৰতৰ ফুল ফৰ্ম কি। আপোনালোকে ভাৰত নামটো এজন ভৰত নামৰ ৰজাৰ পৰা উৎপত্তি হৈছিল বুলি আপোনালোকে এইটো নিশ্চয় জানে। কিন্তু ইণ্ডিয়া INDIA এই শব্দটোৰ অৰ্থ ক'ৰ পৰা উৎপত্তি হৈছে আপোনালোকে জানেনে? যদি নাজানে মই কৈ দিওঁ যে ইণ্ডিয়া শব্দটোৰ প্ৰথম আইৰ পৰা উৎপত্তি হৈছে ইণ্ডিপেণ্ডেণ্ট মানে স্বাধীনতা, আৰু এন শব্দটোৰ পৰা উৎপত্তি হৈছে নেশ্যনেল মানে ৰাষ্ট্ৰীয়, আৰু ডি মানে হৈছে ডেম'ক্ৰেটিক মানে লোকতান্ত্ৰিক, লগতে আই শব্দটো মানে হৈছে ইণ্টেলিজেণ্ট মানে বুদ্ধিমত্তা, আৰু অন্তিম শব্দ এ মানে হৈছে এৰিয়া বা ক্ষেত্ৰফল। তো এতিয়া মই আৰু এবাৰ পুনৰ কৈ দিছোঁ যে ইণ্ডিয়া শব্দটোৰ ফুল মিনিং হৈছে ইণ্ডিপেণ্ডেণ্ট, নেশ্যনেল, ডেম'ক্ৰেটিক, ইণ্টেলিজেণ্ট, এৰিয়া। তো হে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।